আজি ভাৰত ত্যাগ আন্দোলন উপলক্ষে অনুষ্ঠিত হোৱা এখন সভাত উপস্থিত থকা আজিৰ সভাৰ সভাপতি ৰাতুল পাটোৱাৰী ডাঙৰীয়া, উপস্থিত থকা বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, উপস্থিত থকা নতুনকৈ আমাৰ যোগদান কৰা প্ৰাক্তন বিধায়ক মাননীয় অশোক শৰ্মা ডাঙৰীয়া, উপস্থিত থকা বিধায়ক ৰকিবউদ্দিন আহমেদ ডাঙৰীয়া, বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া, বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়া, বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানী, বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা ডাঙৰীয়া, বিধায়ক আব্দুল বাতেন খান্ডেকাৰ ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা ডাঙৰীয়া, ৰাতুল কলিতা ডাঙৰীয়া, মনোজ কলিতা ডাঙৰীয়া, মঞ্চত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ উপসভাপতিসকল, সাধাৰণ সম্পাদকসকল, জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল, ইয়াত উপস্থিত থকা NSY যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, য়াং ব্ৰিগেড সেৱা দলৰ বিষয়াসকল, বিভিন্ন অঞ্চলৰ পৰা অহা আমাৰ কংগ্ৰেছ দলৰ সতীৰ্থসকল, জ্যেষ্ঠসকল, সমাজসেৱকসকল, সাংবাদিক বন্ধুসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, আজি আপোনালোকৰ মাজত আহি মই যথেষ্ট আনন্দিত। আজি আমি সকলোৱে ভাৰতৰ ইতিহাস স্মৰণ কৰিছোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ইতিহাস স্মৰণ কৰিছোঁ। লগতে ভৱিষ্যত নিজৰ দলটোক আৰু শক্তিশালী কৰিবলৈ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আজি আমি হাতত লৈছোঁ। আজি দিনৰ ভাগত সদনত মোৰ প্ৰশ্ন উল্লেখিত আছিলে। আজি দিনৰ আৰম্ভণিত সদনৰ ভিতৰত প্ৰশ্নকালত ৩য় নম্বৰৰ মোৰ প্ৰশ্ন আছিল, কিন্তু মই আগতে ভাবিছিলোঁ যে যদিও আজি সদনৰ ভিতৰত প্ৰশ্নকালত মোৰ প্ৰশ্ন উল্লেখিত আছে, তথাপিও মই নলবাৰী আহি নিজে নিজ চকুৰে মই অশোক শৰ্মাক মই দলৰ ভিতৰত যোগদান হোৱাটো মই দেখিবলৈ বিচাৰোঁ। মই নিজে দিল্লীৰ পৰা নলবাৰীলৈ আহি মাননীয় অশোক শৰ্মা ডাঙৰীয়াক কংগ্ৰেছ দলৰ ভিতৰত মই স্বাগতম জনাবলৈ বিচাৰোঁ। আৰু এই নলবাৰী অঞ্চলৰ এটা ইতিহাস আছে। এই নলবাৰী মানুহৰ, এই অঞ্চলৰ মানুহৰ এটা স্বাভিমান আছে। আৰু মই আপোনালোকক কথা দিছোঁ যে যিদৰে যোৱা লোকসভা নিৰ্বাচনত যোৰহাটৰ ৰাইজে নিজৰ স্বাভিমান সুৰক্ষিত কৰিলে, আহা বিধানসভা নিৰ্বাচনত নলবাৰী অঞ্চলৰ ৰাইজে নিজৰ স্বাভিমান সুৰক্ষিত কৰে। আমাৰ দল এটা বৃহত্তৰ পৰিয়াল, এটা বৃহত্তৰ ঘৰ। আমাৰ ঘৰৰ ভিতৰতো বিভিন্ন মানুহৰ স্থান আছে, মৰ্যাদা আছে। আমাৰ ঘৰৰ ভিতৰত সকলোৱে যে একেই চিন্তা কৰে, ৰাজনৈতিকভাৱে হওক, সাংগঠনিকভাৱে হওক, এইটো কথা নহয়। আমি সদায় আলাপ আলোচনা কৰাৰ পিছত এটা সিদ্ধান্ত আমি লওঁ। আৰু সেইকাৰণে মই আশা কৰোঁ যে মাননীয় অশোক শৰ্মা ডাঙৰীয়া যেতিয়া আমাৰ ঘৰত আগবাঢ়ি যাব,
যি সন্মান তেওঁ আগতে নিজৰ পুৰণা দলত পাইছিল তাতকৈ বেছি সন্মান মৰম স্নেহ আমাৰ ঘৰৰ ভিতৰত পাব। এই ক্ষেত্ৰত মই নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটৱাৰী ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা ডাঙৰীয়া, এই দুয়োজনকে মই বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। এই দুয়োজনে বহল মন, উদাৰ চিন্তাধাৰা প্ৰকাশ কৰি নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে নহয়, দলৰ স্বাৰ্থক প্ৰাথমিকতা দি আজি অনুষ্ঠানটো আয়োজন কৰিছে। লগতে আমাৰ মনোজ কলিতা ডাঙৰীয়া, ৰাতুল কলিতা ডাঙৰীয়া, বিভিন্ন আমাৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছে সকলোৱে সহায় কৰিছে, যাৰ ফলত মোৰো একে আপত্তি, যি আপত্তি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই আমাক জনালে যে আজি এই বিশাল সভাৰ কাৰণে আমাৰ জগাটো অলপ সৰু হৈছে। সকলোৱে যে ইমান আগভাগ লৈছে, আজি এই সভা কিমান গুৰুত্বপূৰ্ণ আমাৰ মঞ্চত বহি থকা বিধায়কসকলৰ সংখ্যা দেখিলে আমি গম পাই গৈছো। আমাৰ মঞ্চত বহি থকা বিধায়কসকলকে আমি ধৰিব পৰা নাই, ভালকৈ আমি সন্মান দিব পৰা নাই, সময় দিব পৰা নাই। সেইটোৱে প্ৰমাণ কৰে যে আজি নলবাৰী জিলাত এইখন সভা এটা ৰাজনৈতিক ভূমিকম্পৰ সৃষ্টি কৰিছে। আজি আমি সকলো একগোট হৈছো অহংকাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ। ভাৰতৰ ইতিহাসত সদায় আমি দেখা পাইছো, যেতিয়া এজন বিশেষ ব্যক্তি বেছি শক্তিশালী হৈ ক্ষমতা তেখেতৰ মূৰত সোমাই যায়, অহংকাৰী হৈ যায়, আৰু তাৰ পিছত তেখেতৰ অহংকাৰ ৰাইজে ভাঙি দিয়ে। মই ভাবিছিলো যে যোৱা লোকসভা নিৰ্বাচনৰ পিছত অসমৰ ভিতৰত বিজেপিক নেতৃত্ব দিয়া ব্যক্তিসকলৰ অহংকাৰ ভাঙি যাব। ৰাইজে যি শিক্ষা দিলে সেই শিক্ষাটো গ্ৰহণ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব। কিন্তু মই দুঃখিত যে যি বাৰ্তা অসমৰ ৰাইজে দিবলৈ বিচাৰিছিল, সেই বাৰ্তা এই অহংকাৰী নেতৃত্বৰ ওপৰত তেওঁলোকৰ একো প্ৰভাৱ পৰা নাই। সেই একে সাম্প্ৰদায়িক বাৰ্তা, সেই একে ধনৰ প্ৰতি লোভ, সেই একে জ্যেষ্ঠৰ প্ৰতি অপমান, যি কাৰণত তেওঁলোকৰ পৰা ৰাইজ আঁতৰি গ'ল, তেওঁলোকৰ পৰা কৰ্মীখিনি আঁতৰি গ'ল। আজি সেই কাৰণ এতিয়াও তেওঁলোকৰ নেতৃত্বত আমি দেখা পাইছো। আৰু সেইকাৰণে আজি এই সভা মাত্ৰ এটা আৰম্ভণি। আজি বহুত মানুহ যি বিজেপি দলৰ ভিতৰত আছে, আজি অশোক শৰ্মা ডাঙৰীয়াই এই বলিষ্ঠ পদক্ষেপৰ পিছত সাহস পাইছে, গম পাইছে যে হয়, যদি এজন মানুহৰ অহংকাৰ ভাঙিব লাগে তেতিয়া কংগ্ৰেছ দলক যোগদান কৰি আমি কংগ্ৰেছ দলটো শক্তিশালী কৰি এই সকলৰ অহংকাৰ আমি ভাঙিবলৈ আমি সক্ষম হ'ম। আৰু যদি আমি এই সকলৰ অহংকাৰ ভাঙিবলৈ আমি সক্ষম হ'ম, তেতিয়াহে গৈ আমাৰ অসমৰ ভিতৰত শান্তি সম্প্ৰীতি আনিবলৈ আমি সফলতা লাভ কৰিম। আজি অসমৰ স্বাৰ্থত, নিবনুৱাসকলৰ স্বাৰ্থত, বয়োজ্যেষ্ঠসকলৰ স্বাৰ্থত, মহিলাসকলৰ স্বাৰ্থত, দুখীয়া মানুহৰ স্বাৰ্থত আমি সকলোৱে একগোট হোৱা প্ৰয়োজন আছে।
আৰু মই ইয়াৰ পৰা বাৰ্তা দিছোঁ যে যিসকলে অহংকাৰী ৰাজনীতিৰ বিৰুদ্ধে আমাৰ দলটোক যোগদান কৰিবলৈ বিচাৰে তেওঁলোকৰ বাবে আমাৰ দলৰ দুৱাৰ সদায় মুকলি আমি কৰি ৰাখিম। আৰু এই কথা মই আগতেও কৈছিলোঁ কি যদি আমাৰ ব্লক কংগ্ৰেছ জিলা কংগ্ৰেছ অনুমতি থাকে তেতিয়াহে গৈ আমাৰ দলটোক বাহিৰৰ পৰা এজন ব্যক্তিক যোগদান কৰিব পাৰিব। আৰু তাৰে উদাহৰণ আজি আমি নলবাৰী জিলাত আমি দেখা পাইছোঁ। আজি এই মানুহৰ অহংকাৰ ইমান। আজি গুৱাহাটী মহানগৰত আমি অৱস্থা দেখা পাইছোঁ। অলপ দিন আগতে 5 ঘণ্টা 6 ঘণ্টা 7 ঘণ্টা মানুহে জু ৰোডৰ ফ্লাইঅভাৰৰ ওপৰত ৰ'বলৈ হ'ল। লগত কেঁচুৱা, লগতে সৰু ল'ৰা ছোৱালী, লগতে কোনোবা এজন অসুস্থ হৈ থকা এজন মাতৃ। কিন্তু যি সুবিধা পাব লাগিছিল তেওঁলোকে নাপালে। মই দুঃখিত যে যি আধুনিক গুৱাহাটী আমাৰ প্ৰাক্তন কংগ্ৰেছ চৰকাৰ এৰি থৈ গ'ল, যি আধুনিক গুৱাহাটী আমাৰ প্ৰাক্তন কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱে এৰি থৈ গ'ল, সেই আধুনিক গুৱাহাটী এই ফ্লাইঅভাৰ বনাই 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 নালাবোৰ এটা ব্লক কৰি ঠিকাদাৰক দি আজি সেই গুৱাহাটী মহানগৰৰ আজি অৱস্থা কেনেকুৱা। সেই গুৱাহাটী আমি চিনি পোৱা নাই। আমি কেতিয়াও এনেকুৱা ৰাইজৰ মাজত এনেকুৱা তেওঁলোকৰ অসুবিধা আমি দেখা পোৱা নাই। কিন্তু যি দায়িত্ব বৰ্তমান চৰকাৰে ল'ব লাগে সেই দায়িত্ব তেওঁলোকে লোৱা নাই। মুখ্যমন্ত্ৰী ফ্লাইঅভাৰ বনোৱাত ইমান ব্যস্ত, নালা চাফা কৰিবলৈ পাহৰি গ'ল। মুখ্যমন্ত্ৰী কেবিনেটৰ ভিতৰত কিছু মন্ত্ৰী আছে যিসকলে নিজৰ বিল্ডিং বনোৱাত ইমান ব্যস্ত যে ক'ত খান্দিব লাগে ক'ত খান্দিব নালাগে একো আইন তেওঁলোকে পালন কৰা নাই। অলপ দিন আগতে যোৰহাটত আমি একে অৱস্থা দেখিলো। যোৱা মাহত ডিব্ৰুগড়ত আমি একে অৱস্থা দেখিলো। আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু আমি দুয়োজনে মাহামৰাত গ'লো, চৰাইদেউ জিলাত গ'লো, একে অৱস্থা। আৰু সেইকাৰণে ৰাইজে এতিয়া গম পাই গৈছে যে যেতিয়ালৈকে ৰাজনীতিত আমি সেৱা কৰা মানুহক আগবঢ়াই লৈ নাযাওঁ তেতিয়া হ'লে এই সুবিধাবাদী মানুহবোৰ ৰাজনীতিত সোমাই আমাৰ অসমখন ধ্বংস কৰিব। আৰু সেইকাৰণে আজি কংগ্ৰেছ দলৰ ভিতৰত অসমৰ ৰাজনৈতিক পৰিৱেশত আমি ভাল মানুহ অহাটো বিচাৰোঁ, সমাজ সেৱকসকলক অহাটো আমি বিচাৰোঁ, নৱপ্ৰজন্মক অহাটো আমি বিচাৰোঁ। আৰু মই আশা কৰোঁ যে আজি অশোক শৰ্মা ডাঙৰীয়াক দেখি বহুত মানুহে বিভিন্ন জিলাত আমাক যোগদান কৰিবলৈ আৰম্ভ কৰিব। আজি আমাৰ বিদেশৰ এটা সংকট চলি আছে, আজি বাংলাদেশত এটা সংকট চলি আছে। আৰু আমি আগতেও কৈছিলো যে আমাক অসম চুক্তিয়ে এটা সুৰক্ষা কৱচ দিয়ে। আজি যদি অসম চুক্তি থাকিলেহেঁতেন বাংলাদেশৰ যি ৰাজনৈতিক অস্থিৰতা সেই অস্থিৰতাৰ পৰা আমি নিজকে সুৰক্ষা দিব পাৰিলোহেঁতেন। কিন্তু বৰ্তমান চৰকাৰে আমাৰ সেই অসম চুক্তি সুৰক্ষা কৱচটো তেওঁলোকে উঠাই লৈ গ'ল। এতিয়া আমাৰ মনৰ ভয়, আমাৰ মনত চিন্তা যে আকৌ আমাৰ জনসংখ্যাৰ ভিতৰত সাল সলনি হ'ব নেকি? আমাৰ সুৰক্ষা কৱচ ক'ত? আমাৰ ইঞ্চুৰেঞ্চ পলিচি ক'ত? এই অসম চুক্তি নাই। বৰ্তমানৰ আইনী পৰিৱেশত মাত্ৰ 2014 চন
এটা তাৰিখ তেওঁলোকে বান্ধি ৰাখিছে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ। যদি সেই 2014 চনটো সলনি কৰি দিয়ে, বৰ্তমানৰ বাংলাদেশৰ যি ৰাজনৈতিক অস্থিৰতা তাৰ বুজা কোনে ল'ব? তাৰ বুজা আমাক ল'ব লাগিব। এইখিনি কথা বৰ্তমান চৰকাৰে চিন্তা কৰিছে নে নাই কৰা? আমাৰ অসমৰ ভিতৰত মানুহক ঘৰ বনাবলৈ দিবলৈ মাটি নাই, ল'ৰা ছোৱালীক চাকৰি দিবলৈ চাকৰি নাই, বহুত আৰু কৰিবলগীয়া আছে। আজি যদি অতিৰিক্ত বুজা অসমৰ ৰাইজে ল'ব লাগিব, এতিয়া অসমৰ ভৱিষ্যত আমি কোন দিশে আগুৱাই লৈ যাম? কিন্তু এইখিনি চিন্তা, এইখিনি গৱেষণা আগতে আমাক কৰিব লাগিছে। আজি মাত্ৰ পইচা আৰু ধনৰ প্ৰতি গোটেই তেওঁলোকৰ বৰ্তমানৰ যি অসমৰ নেতৃত্ব, গোটেই তেওঁলোকৰ ক্ষমতা তাৰ ওপৰত। অলপ দিন আগতে মুখ্যমন্ত্ৰী মহোদয়ে ভূমি জিহাদৰ কিবা ৰাজনীতি আৰম্ভ কৰিলে। ভূমি জিহাদৰ কিবা ৰাজনৈতিক চৰ্চা আৰম্ভ কৰিলে। আজি তাৰিখত আমি ক'ব পাৰোঁ, বা মই কৈছো এই মঞ্চৰ পৰা, আজি তাৰিখত অসমৰ ভিতৰত আটাইতকৈ বেছি যদি ক'ৰবাত ভূমি জিহাদী পাব, বৰ্তমানৰ বিজেপি চৰকাৰৰ নেতৃত্বত আপোনালোকে ভূমি জিহাদীবোৰ পাব। আটাইতকৈ শক্তিশালী ভূমি জিহাদী আজি অসমৰ বিজেপি চৰকাৰৰ কেবিনেটত বহি আছে। ক'ৰবাত বাগান কিনিছে, ক'ৰবাত ফেক্টৰী কিনিছে, ক'ৰবাত পথাৰ কিনিছে, আৰু গোটেইখিনি কাম অবৈধ, গোটেইখিনি কাম আইন উলংঘ কৰি, সেইকাৰণে ভূমি জিহাদী কৰি আমাৰ মানুহৰ মাজত বিভাজন নকৰিব। প্ৰথমে নিজৰ ঘৰৰ ভিতৰত চাওক, আৰু ক'ত ক'ত হাজাৰ হাজাৰ বিঘা মাটি লৈছে, ক'ত ক'ত আপোনালোকে বাগান কিনিছে, ক'ত ক'ত আপোনালোকে ৰিজৰ্ট বনাইছে, আগতে সেই তালিকাবোৰ আপোনালোকে ৰাজহুৱা কৰক, আৰু তাৰ পিছত অসমৰ ৰাইজক আইনৰ কথা ক'ব। আজি শ্ৰদ্ধেয় ৰাইজ, দলৰ সতীৰ্থসকল, বহুত কৰিবলগীয়া আছে। যদি আমি ভাবো যে লোকসভা নিৰ্বাচনৰ পিছত এনে ইমান পৰিৱৰ্তন হৈ গ'ল যে আমি বহি বহি আমি আহা বিধানসভা নিৰ্বাচনৰ সময়ত ক্ষমতা পাই যাম, সেইটো চিন্তা কৰিলে আমাৰ ভুল হ'ব। পৰিৱেশ যথেষ্ট সলনি হৈছে, আগতকৈ ভাল হৈছে। কিন্তু যদি আমি ভাবো যে আমি বহি থাকিম, মানুহে আমাক যোগদান কৰিব, আৰু আহা আমাৰ বাই ইলেকশ্যন, পঞ্চায়ত নিৰ্বাচন, বিধানসভা নিৰ্বাচন আমি এনে একো নকৰাকৈ আমি জিকি যাম, তেতিয়া আমাৰ ভুল হ'ব। বহুত কৰিবলগীয়া আছে। অশোক শৰ্মা ডাঙৰীয়া ভোটৰ কথা ক'লে, ভোটৰ ভিতৰত বহুত আৰু কৰিবলগীয়া আছে। আমাৰ কাম এতিয়া অধুৰা, আমাৰ কাম অধুৰা। আমি লোকসভা নিৰ্বাচনত বহুত আমি বুথ পৰ্যায় কামখিনি কৰিলো, কিন্তু সময়ৰ অভাৱৰ কাৰণে আমাৰ কামখিনি সম্পূৰ্ণ হৈ থকা নাই। আৰু সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছো যে যোৱা লোকসভা নিৰ্বাচন মাত্ৰ আমালোকৰ কাৰণে এটা ছেমি ফাইনেল, আসল ফাইনেলটো আহা বিধানসভা নিৰ্বাচনত হ'ব। আৰু সেইকাৰণে যিদৰে আমি ভোটৰ মাজত সোমাই সোমাই আমি কামখিনি কৰি আছো, আহা 1.5 বছৰলৈকে আমি একেদৰে আমি কামখিনি কৰি ৰাখিব লাগিব। আৰু মই আপোনালোকক কথা দিছো, মই দেখা পাইছো আজি ইয়াত আহি যে নলবাৰী মানুহৰ এটা আবেগ আছে, নলবাৰী মানুহৰ এটা স্বাভিমান আছে। মই যিমান সময়, মই সেইকাৰণে আপোনাক কথা দিছো, মই যিমান সময় যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, উজনি অসমত দি থাকিম, সমান সময় নলবাৰী, মংগলদৈ, দৰং, বঙাইগাঁও, নামনি অসমতো আপোনালোকৰ মাজত মই দি থাকিম। আপোনালোকে য'ত বিচাৰে আমি তাত যাম। ডাঙৰ সভা হওক, সৰু সভা হওক, এইটো গুৰুত্বপূৰ্ণ নহয়। আমি মানুহৰ ওচৰত আমি যাবলৈ বিচাৰোঁ, ৰাইজৰ মাজত আমি সোমাবলৈ বিচাৰোঁ। প্ৰফেচৰৰ ওচৰত,
খেতিয়কসকলৰ ওচৰত, শ্ৰমিকসকলৰ ওচৰত, ডক্তৰসকলৰ ওচৰত, খেলুৱৈসকলৰ ওচৰত, শিল্পীসকলৰ ওচৰত আমি যাবলৈ বিচাৰোঁ। সেইকাৰণে আপোনালোকে ৰাস্তা মুকলি কৰক আৰু অহা সময়ত আমাক এটা তিথি বান্ধি দিয়ক আৰু সেই তিথিত আকৌ আপোনালোকৰ মাজত আমি দেখা দিম। আজি তাৰিখত মই যথেষ্ট সন্তুষ্ট। আজি সভা যথেষ্ট সফল সভা হিচাপে মই স্বীকৃতি দিব পাৰোঁ। যদিও আমাৰ ঠাইটো অলপ কমি গৈছে, আমাৰ আহা সভা ইয়াতকৈ আৰু দুগুণ হ'ব লাগে। তাৰ বাবে মই বিনম্ৰভাৱে আহ্বান জনাই ইয়াত সকলোৱে বিধায়কসকল ইয়াত যে আহিছে প্ৰমাণ কৰিছে যে আমি সকলোৱে একগোট। আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আহিছে, ভূপেন বৰা ডাঙৰীয়া, AICC সম্পাদকসকল আহিছে। সেইটোৱে আমাৰ এটা প্ৰমাণ যে আজি মিডিয়াৰ যোগেদি আমি দিবলৈ বিচাৰিছোঁ যে এটা ৰাজনৈতিক ভূমিকম্প মাত্ৰ উজনিত নহয়, ৰাজনৈতিক ভূমিকম্প নামনিতে হ'বলৈ আৰম্ভ হৈছে। এইখিনিয়ে কথা কৈ মই ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আয়ক।